আশা কৰোঁ সকলোৰে ভাল পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজিৰ ভিডিঅ'টো হ'বলৈ গৈ আছে এটা কাইণ্ড অফ হল ভিডিঅ' কাৰণ কি আজি হলটো মই মাৰ লগত বনাম আৰু অনলাইনত একো কিনা নাই এবাৰ জাষ্ট এখন শাৰী কিনিছিলোঁ সেইটোৰ লিংকটো আপোনালোকক আজি ডেছক্ৰিপশ্যন বক্সতে দি দিম এইটো ভিডিঅ'ৰে আৰু বাকী চব মা আৰু মই কি কি কিনিলোঁ পূজা বুলি সেয়া আজি আপোনালোকক এইটো ভিডিঅ' দেখাম আৰু বহুতে মোৰ শ্বৰ্টছত সুধি আছিলে আমি চেলৱাৰযোৰ ক'ৰ পৰা লৈছোঁ মানে মা আৰু মোৰো মা ছাইডতে বহি আছে বাৰু আপোনালোকে মাতটো শুনিছে চাগে চ' সেই তাৰে দোকানখনৰ এড্ৰেছটো আজি এইটো ভিডিঅ'তে দিম তো সকলোৱে চাব আৰু ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে মোক ইনষ্টাগ্ৰামতো ফ'ল' কৰি দিব তো ফাৰ্ষ্টতে দেখাম যোনযোৰ চেলৱাৰ মই কিনিছিলোঁ নগাঁৱৰ দোকান এখনৰ পৰা আৰু মাৰযোৰ মায়ে দেখাব তোমাৰযোৰ উলিওৱা ফাৰ্ষ্টতে হৈছে এইযোৰ এই কালাৰটো মোৰ বহুত বেছি ভাল লাগে আৰু বহুতে মোক সুধিছিলে লাষ্ট শ্বৰ্টছত যে ক'ৰ পৰা কিনিছা তো বহুত ধুনীয়া কোৱালিটি আৰু প্ৰাইচটো আপোনালোকৰ ৰিজনেবলে হয় চ' ইয়াত বাৰু প্ৰাইচেছবোৰ কৈ নিদিওঁ তো কালাৰ ডিজাইন বাকী বহুত বেছি ধুনীয়া হয় এইযোৰ একচুৱেলি কুৰ্তা ছেট হয় চেলৱাৰ নহয় চ' লং ষ্ট্ৰেইট কুৰ্তা ইয়াৰ লগত এখন চুৰ্ণি আছে এইখন চুৰ্ণিখনো বহুত বেছি ধুনীয়া অলপমান দীঘল আছিলে মায়ে মানে দৰ্জী তাত গৈ চিলাই মানে সৰু কৰি আনিছে আৰু বাকী এইটো পেণ্টটোও বহুত ঢিলা আছিলে মায়ে ঘৰতে ফিটিং কৰিছে চ' পেণ্টটোও বহুত বেছি ধুনীয়া এতিয়া মায়ে দেখাব মাৰ মাৰযোৰ বহুত বেছি ধুনীয়া ময়ে দেখাই দিছোঁ মানে এইটো চাওক কালাৰটো ইমান বেছি ধুনীয়া লাগিব মানে ৰয়েল ব্লু হয় বহুত বেছি ধুনীয়া আৰু বেছি ইমান মানে হেভি নহয় চিম্পলৰ ভিতৰত বহুত বেছি ভাল আৰু ইয়াতে জাষ্ট অলপমান এইখিনি ডিজাইন আছে আৰু বাকী পেণ্টটো দেখুওৱা আৰু পেণ্টটো হৈছে এইটো মোৰ পেণ্টটো আৰু মাৰ পেণ্টটো প্ৰায় একেই হয় তো চুৰ্ণিখন ইয়াৰ চুৰ্ণিখন আছে দিয়া আৰু চুৰ্ণিখনো বহুত বেছি ধুনীয়া এইখন বহুত দীঘল মই লৈ লৈছোঁ কালাৰটো বহুত বেছি ধুনীয়া ন মানে পিন্ধিলে চবকে ভাল লাগিব এইটো কালাৰত আৰু বাকী আৰু নেক্সট আমি দেখাম দুযোৰ চেলৱাৰ যোন দুযোৰ আমি একে লৈছোঁ মায়ে কৈছে কি এইবাৰ টুইনিং কৰিম লাইক দুইযোৰে একেই হয় তো সেই দুযোৰ একেলগে উলিয়াম হা আৰু মই ৰ'বা মোৰযোৰ বা ক'ত আছে অঁ একদম একে খালি চাইজটো অলপ ইফাল সিফাল আৰু মাৰটো ডাঙৰ মোৰটো মানে সৰু এইযোৰ তোমাৰ দুইযোৰে চাওক দুইযোৰে একদম একে ছেম টু ছেম মই ষ্টৰি এটা দিছিলোঁ নেকি আপোনালোকে যদি মোৰ ইনষ্টাগ্ৰামত আছে আপোনালোকে নিশ্চয় গম পাবই তো ষ্টৰিত মই দেখুৱাইছিলোঁ ছেম টু ছেম তো এতিয়া দুযোৰ নুখোলোঁ মোৰযোৰ খোলোঁ মাৰযোৰ থাকক কাৰণ কি ছেম ডিজাইন হয় আৰু বহুত বেছি কমত পাই গৈছোঁ কেতিয়াবা মানে নগাঁৱতো অলপমান বিচাৰিলে ভাল বস্তু পোৱা যায় ন এইবাৰ অনলাইনত দিয়া নহয় সেইটো কাৰণে আমি দোকানলৈ গ'লোঁ অঁ দেখাম তো আগত এইযোৰ দেখাই লওঁ তো এইযোৰ চেলৱাৰ মানে পূজাত পিন্ধা বুলি নহয় আৰু এনেই আৰু ক'ৰবাত বজাৰ চজাৰ যাব পাৰি আৰু এইযোৰ কম দামী তো এইযোৰ বহুত বেছি ধুনীয়া ডিজাইনটো একচুৱেলি মই প্ৰিণ্টেড এনেকুৱা এইযোৰে আছে আৰু মোৰ এইযোৰ ছেকেণ্ড হ'ল প্ৰিণ্টেড তেনেকৈ নিপিন্ধো চলিড তেনেকুৱাই পিন্ধো মানে চলিড কালাৰ্ছত আৰু ইয়াৰ পেণ্টটোও বহুত বেছি ধুনীয়া আৰু চুৰ্ণিখন একদম চিম্পল কালাৰটো একচুৱেলি এইটোৰ হেৰি হ'ব টিল ব্লু নেকি টিল ব্লু বুলি কয় চ' এইটো বহুত বেছি ধুনীয়া তো এতিয়া মই দেখাম আপোনালোকক মাৰ শাৰীখন হৈছে একচুৱেলি আপোনালোকক মই ইয়াতে কৈ দিওঁ ভিডিঅ'ৰ মাজতে যে এই যোনযোৰ কুৰ্তি ছেট আপোনালোকে দেখিলে বা এইখন শাৰী মাৰ বহুত বেছি ধুনীয়া আৰু আপোনালোকে মানে চফ্ট হ'ব দামটো বহুত বেছি মানে ইমানো বেছি নহয় জাষ্ট কমৰে আৰু হয় কিন্তু দেখা শাৰীখন বহুত বেছি এক্সপেঞ্চিভ নিচিনা লাগিব আৰু পিন্ধিলেও বহুত বেছি গৰ্জিয়াছ লাগিব তো সেই শাৰীখন আৰু বাকী চেলৱাৰৰ কুৰ্তা ছেটছবোৰ আমি সুৰক্ষা ফেশ্বনৰ পৰা কিনিছিলোঁ ষ্টেডিয়ামত আছে অঁ সেইখন দেখাম সুৰক্ষা ফেশ্বনৰ পৰা কিনিছিলোঁ তো আপোনালোকে ষ্টেডিয়ামত মোক বহুতে এড্ৰেছ সুধিছে চবকে পাৰ্চনেলি মেছেজ ইমান আহি গৈছে চবকে যিমান পাৰোঁ ইমান কৈছোঁ সেইকাৰণে আজি এইটো ভিডিঅ'ত মই কৈ দিছোঁ সুৰক্ষা ফেশ্বনখন আছে আপোনালোকৰ ষ্টেডিয়ামৰ বৰোদা মেডিকেল হল চবে চিনি পায় তাৰ কাষতে আপোনালোকে দেখিবই ডাঙৰকৈ আপোনালোকৰ এনেকৈ বেনাৰ টাইপ আছে সুৰক্ষা ফেশ্বন বুলি ডাঙৰ এখন দোকান মানে আপোনালোকে চকুত পৰিবই দেখিলে যিসকলে নগাঁৱৰ হয় বা চিনি পাবই তথাপিও আৰু যিসকলে সুধিছে তেওঁলোকে আৰু এতিয়াও আপোনালোকে গৈ কিনিব পাৰে এতিয়াও বহুত ধুনীয়া ধুনীয়া কালেকশ্যন আহিছে ন কাৰণ কি আমিতো বহুত ইমান আগতো যোৱা নাই আমি মহালয়াৰ পিছত গৈছিলোঁ মহালয়াৰ পিছত যাওঁতে বহুত কালেকশ্যনছ আৰু এতিয়া ৰিচেণ্টলি মোৰ লগৰবোৰে যেতিয়া গৈছে মোক কৈছে আৰু বহুত ধুনীয়া ধুনীয়া কালেকশ্যনছ আহিছে চ' তাত গৈ আপোনালোকে চাব পাৰে এতিয়া এই শাৰীখনো মই দেখাওঁ আপোনালোকক এই শাৰীখনো মই তাৰপৰাই কিনিছে বহুত বেছি ধুনীয়া লাইক চিম্পল হয় বেছি ইমান ডিজাইন নাই কিন্তু কালাৰটো চাওকচোন আপোনালোকে ওচৰৰ পৰা দেখাইছোঁ বহুত বেছি ধুনীয়া লাগিব পিন্ধিলে ন চাওঁ এনেকৈ লৈ দেখুওৱা বহুত ধুনীয়া লাগিব আৰু মানে চিম্পলত ধুনীয়া কিন্তু মেইন কথাটো কি জানে নাই ব্লাউজে এতিয়ালৈকে পোৱা নাই মায়ে रुको जरा सबर करो बोला धक्का मुक्की नहीं करने का आराम से लेने का এইখিনি টাইমত মানে এনেকুৱা হৈছে চবতছে ডিমাণ্ডিং জব হৈছে দৰ্জিৰ
মানে ব্লাউজ মানে ইমান দিন আগৰ পৰা বহুতে চিলাইছে এতিয়া নতুনকৈ কাপোৰ লোৱাবোৰৰ বহুত প্ৰব্লেম হৈছে তো মায়ে আজিলৈকে পোৱা নাই তো পূজাৰ এতিয়া ব্লাউজটো মায়ে এটা মানে কৰি থৈছে আৰু যোগাৰ সেই যোগাৰটো হৈছে মায়ে এটা ৰেডিমেড ব্লেক কালাৰৰ ব্লাউজ সেইটো পিন্ধিব তো কালি দিব বুলি কৰি দিছে তো এতিয়া মই শাৰীখন দেখাই আছো যোনখন শাৰী মই মিন্ত্ৰাৰ পৰা লৈছিলোঁ তো ফাৰ্ষ্টতে মই যেতিয়া অৰ্ডাৰ কৰিছিলোঁ মিন্ত্ৰাৰ পৰা এখন শাৰী 1200 লৈছিলে আৰু সেইখন ইমান বাকৱাছ আহিছিলে বহুত দিন আগতে অৰ্ডাৰ দিছিলোঁ মই এইটো কিমান অক্টোবৰ ছেপ্টেম্বৰৰ লাষ্টৰ মানে অৰ্ডাৰ দিছিল 28 মানত আহিছিলে নি 27 মানত ইমান বেয়া পলিষ্টাৰ কাপোৰ ঘূৰাই দিলোঁ চ' ছেকেণ্ড আৰু এখন অৰ্ডাৰ দিছিলোঁ ইমান বেছি ধুনীয়া আহিছে এইখনৰ দাম কিমান আছিল 1400 নহয় ন 1400 নহয় 800 আগৰখন 1200 আছিল 830 লৈছে আৰু ইমান বেছি ধুনীয়া লাইক মোৰ এইখন শাৰী পিন্ধিব মন আছিলে এটা লুক দিছোঁ ইয়াতে দেখাই দিছোঁ সেইটো লুকত মানে ৰেডি হ'ব মন আছিলে এবাৰ পূজাত মোৰ চ' তেনেকুৱা মানে লুক মই এইখন শাৰীত অলপমান পালোঁ গোটেইখিনিতো একে নাপাম কিন্তু আপোনালোকে চাওক মিলিছেনে নাই তো বহুত বেছি ধুনীয়া লাগিছিল এইখন শাৰী মোৰ আৰু 800 টকাত এইখন বহুত বেছি ধুনীয়া শাৰী আহিছে যদি আপোনালোকে কিনে এতিয়াতো পূজা বুলি এতিয়াতো নাপাব বাৰু আপোনালোকে নেক্সট কেতিয়াবা বেলেগ কিবা অকেজনত পিন্ধিব পাৰিব লিংকটো মই ডেছক্ৰিপশ্যন বক্সতে দি দিছোঁ বহুত বেছি ধুনীয়া হয় চাওক আৰু এইফালে চাওক ডিজাইন এইফালে ধৰাচোন তুমি বহুত বেছি ধুনীয়া আৰু মই এনেকৈ সৰু সৰু মানে হেৰি থকা বস্তু থকা ভাল পাওঁ ডাঙৰ ডাঙৰ কিবা হেভি ইমান ভাল নাপাওঁ সেইটো কাৰণে এইখন শাৰী বহুত বেছি ধুনীয়া লাগিছে মোৰ পিন্ধিলে কেনেকুৱা লাগিব নাজানো কিন্তু ইয়াৰ লগত এটা ৰেড ব্লাউজ চিলাইছোঁ সেইটো মই এতিয়ালৈকে পালোঁ আজি ৰাতিপুৱা পালোঁ মই পাহৰি গ'লোঁ পোৱা নাই বুলি কৈছে ইয়াৰ লগত মানে যোনটো লুক আপোনালোকে দেখাইছোঁ ন তেনেকুৱা ছেইম এনেকৈ শ্লিভলেছ তেনেকৈ চিলাইছোঁ তো চাওঁ লেটছ চি কেনেকুৱা হ'ব ইয়াৰ গেট ৰেডি উইথ মি এটাও দিম আৰু ফুল লুকটো কমপ্লিট আপোনালোকে শ্বৰ্টছত পাই যাব তো এইখনেৰে আপোনালোকে যদি কিনিব বিচাৰে তেতিয়াহ'লে ডেছক্ৰিপশ্যন বক্সত কিনিব আৰু দুটা বস্তু আপোনালোকে দেখাম সৰু সৰু যোন দুটা আমি কিনিছোঁ ইয়াৰে দোকানৰ পৰা লাইক ইমান এফৰ্ডেবল প্ৰাইচত সেইটো পৰা আপোনালোকক কৈ দিম দেখুৱাই আছোঁ ৰ'ব তো মই দেখুৱাইছোঁ আপোনালোকক দুখন হাতত দুটা বস্তু ইমান মানে কম দামত পালোঁ এখন ভাল দোকানে হৈছে থাকাইপতি নেকি ন 300 বড় বজাৰত 300-600 টকাত ইমান গৰ্জিয়াছ দুযোৰ চেণ্ডেল আপোনালোকে চাওকচোন ইমান বেছি ধুনীয়া এই হোৱাইট কালাৰযোৰ মানে মোৰ ইমান বেছি ধুনীয়া লাগিছে কালাৰটো চাওক লাইক ডিজাইনটো বহুত বেছি ধুনীয়া আৰু এই ব্লেক কালাৰযোৰ মাৰ এইযোৰো বহুত বেছি মই পচন্দ কৰিছোঁ বাৰু বহুত ভাল লাগিছে কিন্তু হোৱাইটটো অলপমান বেছিয়ে ভাল লাগিছে মানে গোটেই লুকটো আপোনালোকে কুৰ্তি ছেট হওক বা শাৰী হওক চবৰ লগত ইভেন জিন্সৰ লগতো ভাল লাগিব ন তো ইমান কমত এই দুযোৰ মানে আমাৰ লাভ হ'ল এইবাৰ মানে 300 টকাত পাই গ'লোঁ বাকী নেপায় তো আজি গোটেই ভিডিঅ'টোৰ শেষত এইকেইটা বস্তু আছিলে বেলেগ তেনেকৈ একো কিনা নাই এইবাৰ এইখিনিয়ে কিনিলোঁ ন সেয়াই দেউতাৰটো আৰু কি দেখাম দেউতাৰ আৰু তেনেকৈ একো নিকিনে চ' আজিৰ ভিডিঅ'টো যদি ভাল লাগিছে আপোনালোকে কৈ আছিলে এনেকৈ মোক দেখাবলৈ কি কি কিনিলোঁ বা কেনেকুৱাকৈ সেইকাৰণে ভাবিলোঁ যে একেলগে লং ভিডিঅ' এটা বনাওঁ তাতে দেখাই দিওঁ কাৰণ কি শ্বৰ্টছত তেনেকৈ ইমান একো দেখাব নোৱাৰোঁ 1 মিনিটৰ ভিডিঅ'ত চ' আজিলৈ ইমানে আকৌ আহিম নতুন নতুন ব্লগ লৈ আৰু আপোনালোকক কেনেকুৱা ধৰণৰ ব্লগ লাগে আমাৰ পৰা কমেণ্ট কৰিব তো জল্দিকৈ আনিবলৈ চেষ্টা কৰিম আৰু বাকী সকলোৰে যদি দুৰ্গা পূজাটো ভালে সুখলে যায় তাৰে আশা কৰিছোঁ আজিলৈ আহিছোঁ আকৌ আহিম বাই বাই